নমস্কাৰ মই ৰমি বৰগোহাঁই আপোনালোক সকলোকে ৰমি বৰগোহাঁই আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কাইলৈ যেহেতু আমাৰ প্ৰভু শ্ৰীকৃষ্ণৰ জন্মদিন মানে জন্মাষ্টমী, সেয়েহে কেইটামান কেঁচা মিঠৈকে বনাম বুলি ভাবিছোঁ আৰু আপোনালোককো দেখুৱাম মই কিদৰে কেঁচা মিঠৈ বনাওঁ। গতিকে বলক দেৰি নকৰি বনাওঁগে কেঁচা মিঠৈ। এয়া পিঠাগুড়ি মিলত পিছোৱা পিঠাগুড়ি হয় আৰু এইখিনি এটা নাৰিকল পিচি লোৱা আছে। এয়া গাখীৰ চেনি এয়া গাই ঘিউ আৰু এয়া ইলাচি 5টামান খুন্দি লৈছোঁ। এতিয়া ডাঙৰ এটা পাত্ৰ লৈ তাতে পিঠাগুড়িখিনি দি দিছোঁ। গোটেইখিনি সামগ্ৰী ভালদৰে মিহলাই ল'ব লাগিব। আজি মোক সহায় কৰিছে আমাৰ অভয়ে, নাৰিকলখিনি দি দিছে। নাৰিকল দিয়াৰ পাছতে এতিয়া পিচি লোৱা চেনিখিনি দি দিছোঁ। চেনিখিনি গিলাচত থোৱাৰ কাৰণে তাৰ শ্বেপটো লৈ ল'লে, সেইকাৰণে তাৰ হাঁহি উঠি গৈছেগৈ। এতিয়া ইয়াতে ঘিউ 1.5 চামুচ দিছোঁ। গাই ঘিউ ব্যৱহাৰ কৰিছোঁ মই। এতিয়া গোটেইখিনি ভালদৰে মিহলাই ল'ম। তাৰপিছতে অকণকৈ গাখীৰ দি ভালদৰে সানি ল'ব লাগিব। এতিয়া অকণমান সুগন্ধৰ বাবে ইয়াত মই ইলাচি গুড়ি অকণমান দিছোঁ। এতিয়া অকণকৈ গাখীৰ ঢালি ভালদৰে মিশ্ৰণখিনি হাতেৰে মিহলাই ল'ব লাগিব। একেবাৰে গোটেইখিনি গাখীৰ ঢালি দিব নালাগে, কাৰণ বেছি হৈ যাবও পাৰে। মোৰ ইয়াত সম্পূৰ্ণ এগিলাচ গাখীৰ ব্যৱহাৰ হোৱা নাই, গিলাচটোত অকণমান গাখীৰ থাকি গৈছে। আমাৰ এতিয়া লাডু বনাবৰ কাৰণে ডোটো বনোৱা হৈ গ'ল। এতিয়া লাডু বনাব লাগিব। এতিয়া এটা এটাকৈ লাডুখিনি বনাই লওঁ। লাডুৰ চাইজটো নিজৰ মতে ৰাখিলেই হ'ল। যিসকলে ডাঙৰকৈ খাই ভাল পায় তেওঁলোকে ডাঙৰকৈ ৰাখিব পাৰে, আৰু যিসকলে সৰুকৈ খাই ভাল পায় তেওঁলোকে সৰুকৈ ৰাখিলেই হ'ল। মই ইয়াত অকণমান মিডিয়াম চাইজৰ ৰাখিছোঁ লাডুখিনি। এয়া চাওক কিমান ধুনীয়া লাগিছে লাডুটো দেখিবলৈ। খাবলৈওতো সিমানেই টেষ্টি হয়। যিসকলে বনাই খাইছে তেওঁলোকেতো জানেই চাগে কিমান টেষ্টি হয় খাবলৈ। মোৰ ল'ৰাটোৱে কেঁচা মিঠৈ লাডু খাই খুব ভাল পায়। আজি মোক বনোৱা দেখি তাৰ বেলেগ ফূৰ্তি, আৰু তাকো বনাব লাগে। সেইকাৰণে আহি মোৰ লগত সি বনাইছেহি আৰু কেইটামান জনাই নজনাই আৰু। এয়া চাওক সি কিদৰে লাডু বনাই আছে। কেঁচা মিঠৈটো আমাৰ অসমীয়া সমাজৰ এটা পৰম্পৰাগত খাদ্য হয়, কাৰণ ভাদ মাহত নামঘৰত নাম লওঁতে প্ৰসাদৰ লগততো সকলোৱে চাগে কেঁচা মিঠৈ দিয়েই চাগে। এয়া আমাৰ গোটেইখিনি কেঁচা মিঠৈ বনোৱা হৈছেগৈ আৰু। আপোনালোকে ঘৰত বনাই খাই চাব। এয়া বনাই হৈ গ'ল মোৰ কেঁচা মিঠৈ। আপোনালোকে ঘৰত বনাই খাই চাব। জন্মাষ্টমী উপলক্ষে আজি বনালোঁ কেঁচা মিঠৈ। কাইলৈ যিহেতু জন্মাষ্টমী, সেইকাৰণে ভিডিঅ'টো চাই কেনে পালে তলত কমেণ্ট এটা কৰি জনাব। আৰু আজি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম। বাই বাই। আৰু ভিডিঅ'টো চাই কেনে পালে তলত কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি চাই ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।